ইতিমধ্যে সকলোৱে মানে অকল সৰুপথাৰ বা অসম বুলিয়ে নহয় বিশ্বতে পৰিচিত হৈছে লাভলীনা বৰগোহাঁই। সৰুপথাৰৰ দৰে ধনশিৰি মহকুমাৰ অতিকৈ পিছপৰা 12মুখীয়া গাঁৱৰ পৰা আজি বিশ্বৰ যি টকিঅ'ত অলিম্পিক অনুষ্ঠিত হৈছে, তেখেতে তাত অংশগ্ৰহণ কৰিবলৈ কোৱালিফাইড হৈছিলে আৰু ইতিমধ্যে তেখেতে কোৱাৰ্টাৰ ফাইনেল খেলাৰ পিছত অহাকালিলৈ ছেমিফাইনেল খেল খেলিব। আমি সমগ্ৰ ধনশিৰিবাসীৰ লগতে আমাৰ উৰিয়ামঘাট এই সীমান্ত এলেকাৰ আমি ইয়াত বিভিন্ন জাতীয় সংগঠন বা বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ ইয়াত উপস্থিত হৈছে, ৰাইজ উপস্থিত হৈছে আৰু তেখেতে যাতে ছেমিফাইনেল খেলত লগতে চূড়ান্ত খেলতো বিজয়ী হৈ তেখেতে আমাৰ ধনশিৰি মহকুমাৰ বা বৰপথাৰ সৰুপথাৰ এলেকাৰ সুনাম কঢ়িয়াই আনে। বিশ্ব দৰবাৰত আমাৰ এই ধনশিৰি মহকুমাটো জিলিকাই তোলে, তাৰ বাবে আমি ভগৱানৰ ওচৰত আজি সমজুৱাভাৱে বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনাইছোঁ। আৰু ইতিমধ্যে গম পাইছোঁ যে সৰুপথাৰ সমষ্টিৰ সন্মানীয় আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে সকলোকে অনুৰোধ জনাইছে তেখেতসকলে যে সকলোৱে যাতে আজিৰ সন্ধিয়াৰ সময়ত লাভলীনা বৰগোহাঁইৰ নামত বন্তি প্ৰজ্বলন কৰি তেখেতে যাতে সুনাম কঢ়িয়াই আনিব পাৰে, তেখেতে জয়লাভ কৰিব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব অনুৰোধ জনাইছে। আৰু সেই মৰ্মে আজি বিভিন্ন জাতি ধৰ্মৰ লোকসকলে, বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে আজি বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা জনাইছে। আমি আশা কৰিছোঁ তেখেতে নিশ্চয় বিজয়ী হ'ব, সোণৰ পদক তেখেত লৈ আহিব আৰু ভাৰতবৰ্ষৰ বুকুত আমাৰ এই সৰুপথাৰ সমষ্টি বা ধনশিৰি মহকুমাত জিলিকাই তুলিব। আৰু তেখেতৰ যোগেদি যিহেতু ইতিমধ্যে ক্ৰীড়া প্ৰকল্প ইয়াত বিধায়ক মহোদয়ৰ তৎপৰতাত অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত ইতিমধ্যে নিৰ্মাণ কৰিবলৈ ইতিমধ্যে পৰিদৰ্শন কৰিছে আমাৰ বিধায়ক মহোদয়ে। আৰু তেখেতৰ যিটো গৃহত যোৱা পথ ইতিমধ্যে খুব জৰাজীৰ্ণ আছিলে, সেইটো নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু আশা কৰিছোঁ তেখেতৰ যোগেদি আমাৰ সৰুপথাৰ সমষ্টিত আৰু উন্নয়নমূলক কামবিলাক নিশ্চয় আগুৱাই নিয়াত অৰিহণা যোগাব।